ফ্ৰেণ্ডছ, কি খবৰ বাৰু আপোনালোকৰ? সকলোকে মোৰ চেনেল ৰাজশ্ৰী দেৱী অন্য এটি ব্লগলৈ স্বাগতম জনাইছোঁ। প্ৰথমে মই সকলোকে নৱবৰ্ষৰ শুভেচ্ছা যাচিছোঁ। ৰাতিপুৱা কাম কৰি গা পা ধুই একেবাৰে আজৰি। এতিয়া যাওঁ পাকঘৰলৈ। আজি মই আপোনালোকৰ ওচৰলৈ লৈ আহিছোঁ এটা ৰেচিপি। ৰেচিপিটো হৈছে কেঁচা হালধিৰ তৰকাৰী। আপোনালোকে বাৰু খাই পাইছেনে কেঁচা হালধিৰ তৰকাৰী? খাবলৈ খুব ভাল লাগে। শুকান হালধিৰ পৰা আমি তৰকাৰীত বা চব্জিত দি খাই পাইছোঁ, কিন্তু কেঁচা হালধিৰ তৰকাৰীও যে খায়, মই আজি আপোনালোকক দেখাম বাৰু। মাছ আৰু কেঁচা হালধিৰ তৰকাৰী খাবলৈ খুব ভাল লাগে। আপোনালোকে খাই চাবচোন। আজিৰ ৰেচিপিটো যদি ভাল লাগে তেতিয়াহ'লে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। এতিয়া যাওঁ। এইফালে চাওকচোন, আমাৰ ছোৱালী শুই আছে। আজি মই বনাবলৈ ওলাইছোঁ কেঁচা হালধিৰ তৰকাৰী। কেঁচা হালধিৰ তৰকাৰী বনাবলৈ মই লৈছোঁ কেইটুকুৰমান কেঁচা হালধি, এটা পিঁয়াজ, এটা আলু, তেজপাত, আদা, নহৰু, কেইটামান মচুৰ দাইল আৰু নৰসিংহ পাত। এতিয়া মই আলু আৰু হালধি মিক্সিত গুড়ি কৰি ল'ম। তাৰপিছত ব্যৱহাৰ কৰিম সোৱাদ অনুসৰি নিমখ, ধনিয়া পাউডাৰ, অকণমান জালুকৰ গুড়া, জিৰা গুড়া আৰু অকণমান গৰম মছলা। ইয়াত মই হালধি ব্যৱহাৰ নকৰোঁ, হালধি গুড়ি, যিহেতু মই কেঁচা হালধি তৰকাৰীয়ে বনাম। এতিয়া মই আলু আৰু হালধিখিনি মিক্সিত গুড়ি কৰি ল'ম। আলু, কেঁচা হালধি আৰু এই নৰসিংহৰ পাতখিনি মই মিক্সিত দি লৈছোঁ। এতিয়া এইখিনি মই গুড়ি কৰি ল'ম। এইখিনি গুড়ি কৰা হৈ গৈছে। এই মচুৰ দাইলকেইটা মই অকণমান সময় তিয়াই ৰাখিছিলোঁ। তিয়াই ৰাখিলে সোনকালে সিজে। আৰু এতিয়া মই ৰেডি কৰি ৰাখিছোঁ। এটা পিঁয়াজ কাটি লৈছোঁ আৰু এইখিনি আদা নহৰু পেষ্ট। এতিয়া মই কেৰাহীখন পাতি লৈছোঁ। কেৰাহীখন গৰম হ'বলৈ দিম। কেৰাহীখন গৰম হৈ গৈছে। এতিয়া মই ইয়াত তেল দিম। তেল গৰম হৈ গৈছে। এতিয়া মই ইয়াত দিম কেইটামান পাঁচফোৰণ। এতিয়া দিছোঁ তেজপাত। এইখিনি এতিয়া মই পিঁয়াজখিনি অৱস্থা হৈ যোৱালৈকে ভাজিম। পিঁয়াজখিনিৰ অৱস্থা হৈ গৈছে। এতিয়া মই ইয়াত দিম পিচি লোৱা আদা নহৰু। আদা নহৰুখিনি গোন্ধ নাইকিয়া হোৱালৈকে মই ভাজি থাকিম। মই আগতেও কৈছোঁ, ইয়াত মই হালধি ব্যৱহাৰ নকৰোঁ, কাৰণ মই কেঁচা হালধি তৰকাৰী বনাইছোঁ। এতিয়া মই ইয়াত দিম হালধি, আলু, নৰসিংহৰ পেষ্ট। পিঁয়াজখিনিৰ অৱস্থা হৈ গৈছে। এতিয়া মই এইখিনি দি দিছোঁ। এতিয়া অলপ সময় ভাজিব লাগিব। প্ৰায় 10 মিনিটমান সময় ভাজিব লাগিব। এইখিনি অলপ ভজা হৈ গৈছে। এতিয়া মই ইয়াত দিম সোৱাদ অনুসৰি নিমখ। লৰাই দিছোঁ। আৰু এতিয়া দিম মই এই মচুৰ দাইলকেইটা। এতিয়া আৰু অলপ ভাজিব লাগিব। কেঁচা হালধিৰ গোন্ধ নাইকিয়া হোৱালৈকে ভাজি থাকিব লাগিব। অকণমান জুইটো কমাই দিব। জুইটো কমাই দি ভাজি থাকিব। এতিয়া অকণমান সময়ৰ কাৰণে মই ঢাকোন মাৰি দিছোঁ। এতিয়া অকণমান লৰাই দিছোঁ। লাহে লাহে এইখিনি কালাৰবোৰ সলনি হ'বলৈ ধৰিছে। এইখিনি ভজা হৈ গৈছে। এতিয়া মই ইয়াত দিম পানী। মই গৰম পানী ৰেডি কৰিয়ে ৰাখিছিলোঁ। এতিয়া ইয়াত দিম মই পানী। এইখিনিতে মই এটা কথা ক'বলৈ পাহৰি গৈছিলোঁ। মিশ্ৰণখিনি ভাজি থাকোঁতে যদি লাগি ধৰা যেন লাগে, তেতিয়াহ'লে অলপ অলপ পানী দি ভাজি থাকিলে কোনো কথা নাই।
এতিয়া এইখিনি উতলিবলৈ দিম। ইয়াতে মই দালি কেইটামান দিছিলোঁ, দালিখিনি সিজিব লাগিব। দালি নিদিলেও কোনো কথা নাই, দালি দিলে খাবলৈ ভাল লাগে। মই বেছি দিয়া নাই, কমাই দিছোঁ। এতিয়া মই ইয়াত দিম মছলা, অকণমান জিৰা পাউডাৰ, লগতে ধনিয়া পাউডাৰ আৰু অকণমান জালুকৰ গুড়া আৰু অকণমান গৰম মছলা। তৰকাৰীখিনি উতলি আছে, এতিয়া মই ইয়াত দিম মাছ। এইখিনি ৰেডি হৈ গৈছে, কেঁচা হালধিৰ তৰকাৰী। খাবলৈ কিন্তু খুব ভাল লাগে। আজিৰ ভিডিঅ'টো ইমানতে সামৰি মাৰিছোঁ। যদি ভিডিঅ'টো চাই ভাল পায় তেতিয়াহ'লে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। যদি মোৰ চেনেলটো নতুন হয় তেতিয়াহ'লে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।